এইটো মেকআপ কৰি আছে হয়তো উঠিলা গুড মৰ্ণিং পুৰা চকু ডাঙৰ ডাঙৰ হৈ আছে মোক ছাৰপ্ৰাইজ দিবলৈ গৈছিলে ৰাতি আৰু ৰাতিপুৱা 4টা বাজিলে শুওঁতে হয়নে একচুৱেলি এতিয়া মই ওলাইছোঁ এয়া মন্দিৰলৈ আৰু আজি যিহেতু মোৰ এটা বিশেষ স্পেচিয়েল দিন হয় আৰু সেইবাবে মই এতিয়া ওলাইছোঁ এয়া মন্দিৰলৈ এয়া আমি এয়া ৰ'দত ছাতি লৈ এতিয়া গৈ আছোঁ মন্দিৰলৈ বুলি চাকি দিবলৈ কিছুমান শুভ কামত ভগৱানৰ ওচৰত এভাগি সেৱা নজনালে মনটো ভাল নালাগে চাওঁতে চাওঁতে জীৱনৰ আৰু এটা বৰ্ষ পাৰ কৰিলোঁ কাইলৈ মোৰ নতুন বৰ্ষটিৰ প্ৰথমটো দিন আৰম্ভ হ'ব সেইবাবে ভগৱানৰ ওচৰত এয়া আহি মই সেৱা ল'লোঁ যাতে মই মোৰ আগন্তুক দিনকেইটাত ভালদৰে আগুৱাই যাব পাৰোঁ তাৰ বাবে আশীৰ্বাদ ল'লোঁ সৌভাগ্যবশতঃ আজিৰ দিনটোতে আকৌ লক্ষী পূজাৰ তিথিও মিলিছিল ইফালে কাতি বিহু চ' আজিৰ দিনটো সঁচাকৈ বহুত বেছি ভাল হয় মোৰ কাৰণে আমি যাওঁতে শিৱ মন্দিৰ ভাগ বন্ধ আছিলে সেইবাবে বাহিৰতো বাৰু সুবিধা আছিলে চাকি দিবৰ কাৰণে সেইবাবে মই বাহিৰতে এয়া ধূপ আৰু চাকি দি সেৱা জনালোঁ মন্দিৰৰ পৰা উভতি আহোঁতে মোৰ কেইটামান বজাৰ কৰিবলগীয়াও আছিলে সেইবাবে ওচৰৰে দোকানত সোমাই এয়া বস্তু কেইটামান বজাৰ কৰি ল'লোঁ আৰু এইফালে মই ভবা নাছিলোঁ তাই যে মোৰ বাৰ্থডেত আহিব চ' ছাৰপ্ৰাইজ দিবলৈ বোলে তাই মোক এবাৰো নজনালে আমাৰ ফ্ৰেণ্ডশ্বিপ আমাৰ মৰম ভাল পোৱাবোৰ যেন সদায় এনেকৈয়ে ৰ'ব এয়া স্পেচিয়েল ডোচা আৰু এয়া বনাইছে আমাৰ পাপলি বায়ে মই নিমখ খাওঁ দেই বেছিকৈ নিমখ খাব নালাগে নালাগে কিন্তু মোক ল'লে নাই টেষ্টটো পানী পানী হৈ যাব কিন্তু দেই হেৰি চাটনি এয়া চাটনি এয়া চাটনি ভাত চাটনি আমাৰ আজি এনেকৈ গুচি গৈছে আৰু মানে স্পেচিয়েল আছে আৰু পিছত দেখিম এই প্লেনটো কমাই দিয়া এয়া আমাৰ বাৰ্থডে গাৰ্ল হয় এইফালে কি বনাই আছা মই আছোঁ ডিপাৰ্টমেণ্ট মোৰ ক্ষীৰ আজি এইফালে আমাৰ নতুন আলহী হয় কমাই ডিপাৰ্টমেণ্ট এইফালে পনীৰ ওলাই আছে মানে কোনো এনেই থকা নাই আৰু এইফালে কাম কৰাই আছে অঁ এইফালে এটা বনি আছে পোলাও বনি আছে ডিপাৰ্টমেণ্টত তুমি আছিলা মই আছিলোঁ এয়া আৰু আমাৰ পাপলি বাৰ হ'ব কিন্তু মানুহ নাই আমাক খাব কৈছে এয়া আলু আগৰ ভিডিঅ'ত হয়তো মই কৈছোঁৱেই যে মই পিজিত থাকোঁ কিন্তু দেখিলে জানো পিজিত থকাৰ দৰে লাগে এয়া হৈছে একমাত্ৰ আণ্টিৰ মৰম আৰু আশীৰ্বাদ নিজৰ ছোৱালীৰ দৰে আমাক ইমান মৰম কৰে আৰু আপোনাৰ আশীৰ্বাদ আৰু মৰম কেতিয়াও আমি পাহৰিব নোৱাৰোঁ ভিডিঅ'টোৰ জৰিয়তে এই সকলোবিলাক মুহূৰ্ত আজি মই ধৰি ৰাখিছোঁ মনততো সদায় থাকিব এইফালে আকৌ আজি কাতি বিহু সেইবাবে তুলসীৰ তলত সকলোৱে এগছি চাকি জ্বলাই আমি এয়া নাম ল'লোঁ তুলসীৰ তলত নাম গোৱাৰ দুটামান ক্লিপহে মই ইয়াতে এড কৰিছোঁ কিয়নো নহ'লে ভিডিঅ'টো বেছি লং হ'ব এইফালে আছিল আজি মৰা কেইকপিমান ফটো লগতে আমাৰ অফিচৰীয়া মেডামো আহিছিলে এইফালে আণ্টি আৰু বা আৰু মোৰ ফ্ৰেণ্ড হয় সকলোৰে ফটো ইয়াতে আছে আৰু মই ভাবিলোঁ ফটোকেইখন আপোনালোককো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো বাৰু কেনেকুৱা পালে জনাব দেই আজিলৈ সামৰিছোঁ নেক্সট নতুন ভিডিঅ'ত আকৌ লগ পাম বাই